এই গৰমত গাঁৱত এখন বিয়া পাতিছে, মনটো একেবাৰে উগুল থুগুল। আজি আকৌ তাতে জোৰোণ। চবেই আজি আন্ধাৰে পোহৰে উঠিছে, কাৰণ 8টা বজাত গাড়ী যাবয়ে। বহুত দূৰত কইনা, মানে নগাঁৱত কইনা। যদিও মই জোৰোণত নাযাওঁ, মোৰ দেহাটো গোটেই ততে নোহোৱা আছে। এইটো কুলে দিব লগা আছে, সেইটো কুলে দিব লগা আছে। মাৰ কথাটো কবাই নালাগে। আমাৰ মায়ে কালি ৰাতিতে কাপোৰ চাপোৰ জাপি থৈ দিছে, ৰাতিপুৱা দেৰি হয় বুলি। ৰাতিপুৱাৰ পৰা গোটেই উগুল থুগুল পৰিৱেশ, মানে ক'বাত জানো দূৰত পিকনিকত যাব, সেনেকুৱা ফিল হৈছে। আগতে আমি সৰু থাকোতে এনেকে মাহঁতে যেতিয়া পিকনিকত যায়, গোটৰ ফালৰ পৰা আমি এনেকে খিৰিকীৰ কাষত চিট ৰাখিছিলো। এইবাৰো আকৌ মই সেইটো পদ্ধতিয়ে অৱলম্বন কৰিছো, মানে মাৰ ভাগৰ চিটটো মই খিৰিকীৰ কাষতে ৰাখি আহিছো। আমাৰ মায়ে আকৌ এনেকা বাছত গেলে গাইছ অপ্পাৰ বমি কৰে, সেইকাৰণে খিৰিকীৰ কাষত চিটটো ৰাখি দিছো। চিটটোত আকৌ ফুকুলিক বহি থৈ দিছো। খিৰিকী দি বমি কৰিব যদি অসুবিধা হয়, তাৰ বিকল্পও দি দিছো, মানে 2টা পলিথিন বেগৰ ভিতৰত সোমাই দি দিছো। যদি অসুবিধা হয়, পলিথিনত বমি কৰি দলে মাৰি দিব দিছো। কালি সূৰ্যবতী তাৰ উত্তাপ আছিল 41 ডিগ্ৰী, আজি বোলে 42 ডিগ্ৰী যাব। ইয়াতে যে কেনেকে থাকবো এই পাটৰ মুগৰ পিন্ধি। এতিয়া আকৌ সময় বেছি হোৱা না, 8টা বাজছে। 8টা বজাতে চব বিলাখান ৰেডি। গাইছ কিবা যাত্ৰাত টাইম থাকে নহয়, যাত্ৰাত টাইম